Hello guys. So আজি আমি কথা কবলে লাজ লাগি আছে। ভিডিও বলি নহয় কি আগে যাই থাকে। এখন ডেঞ্জারাস আৰু যেতিয়া এনেকুৱা ধৰণৰ কিছুমান বস্তু চুব আপোনালোকে চুলি সদায় তাই কৰিব। Hey guys, welcome back to my YouTube channel, The Blogger Madhusmita Saikia. আজি আমি পুনৰ গৈ আছো নলবাৰী ৰাস মহোৎসৱলৈ। আজি নলবাৰী ৰাসৰ এটি সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ লৈ আনিছো। আগতে এটা ভিডিঅ' চেনেলত আপলোড কৰা আছে, সেইটো চাবলৈ নেপাহৰিব। সো এইখন হৈছে গণেশ মন্দিৰ হাইৱে সাইডৰ মুখ্যতৰণ। আমি ৰাসলৈ গণেশ মন্দিৰ হাইৱে সাইডৰ পৰা এন্ট্ৰি কৰিছিলো। আৰু এই ফালৰ পৰা এন্ট্ৰি কৰাৰ মেইন ৰিজন হৈছে পাৰ্কিংৰ ভাল ব্যৱস্থা পোৱা যায়। ৰাস্তাৰ সাইডে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে পাৰ্কিংৰ ব্যৱস্থা পাব আৰু তাত পাৰ্কিং কৰিলে আপোনালোকে এটা এমাউন্ট দিব লাগে 100 150 তেনেকুৱা ধৰণৰ পইচা দিলে আপোনালোকে যিমান সময় আপোনালোকে ভিতৰত থাকিব গাড়ীখন ভালদৰে আপোনালোকে নিশ্চিন্ত মনে থৈ যাব পাৰিব। আৰু এইফালৰ পৰা গ'লে আপোনালোকে গোটেই ৰাস্তাটোত ভিৰ কম পাব আৰু মানে সেই ফালৰ পৰা জৈন মন্দিৰৰ ফালৰ পৰা টাউনৰ ফালে আহিলে আপোনালোকে ভিৰটো অলপ বেছিকৈ পাব। আৰু এইফালৰ পৰা গ'লে আপোনালোকে ডাইৰেক্ট গৈ পেলাই মীনা বজাৰত যাব পাৰিব। যেনেদৰে আমি গৈ আছোঁ গোটেই ৰাস্তাটো ধুনীয়াকৈ সজোৱা হৈছিলে। আপোনালোকে গৈ থাকিলে কোনো ধৰণত গমেই নাপাব যে কিমান দূৰ আপোনালোকে খোজকাঢ়িছে। বহুত মানুহ গৈ আছিলে। সো এনেদৰে আমি গৈ একদম মেইন এৰিয়া য'ত মীনা বজাৰ হৈ আছিলে তালৈকে গৈ পালোঁ। হেল্ল' গাইজ, চ' আজি আমি পুনৰ আহিছোঁ নলবাৰী ৰাস চাবলৈ। চ' আপোনালোককো মোৰ লগতে একেলগে নলবাৰী ৰাস দেখুৱাম। ঠিক আছে, লেটছ গো। লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি আহিছে আৰু যিহেতু মানুহৰ মাজত ব্লগ বনাই কথা কোৱাৰ অভ্যাস তেনেদৰে নাই, গতিকে অলপ লাজ আৰু ভয় পাইছোঁ। গতিকে লাজ কৰি নাথাকি লাহে লাহে এটা দুটা কথা কৈ গ'লে লাজ কমিব বুলিয়ে কথা ক'ব ষ্টাৰ্ট কৰিলোঁ। আৰু ইয়াৰ পৰা মানুহৰ সংখ্যা ভালেখিনি বাঢ়িছে আৰু আমি ডাইৰেক্ট গৈ পেলাই মীনা বজাৰৰ ফালে গ'লোঁ। এইফালেৰে এনেদৰে আগবাঢ়িলে আপোনালোকে এনেকুৱা ডাঙৰ এখন তৰণৰ মাজেদি এনেদৰে গ'লে আপোনালোকে মীনা বজাৰ পাব। আগৰ মই ভিডিঅ'টোত আপোনালোকক বনাই থকা অৱস্থাত দেখাইছোঁ। দুয়োফালে ৰাস্তাৰ দুয়োফালে বিভিন্ন ধৰণৰ দোকান আছিলে, বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্টৰ বস্তু আছিলে। গতিকে লাহে লাহে আপোনালোকে ভিতৰলৈ গৈ থাকিলে আপোনালোকে দেখা পাই থাকিব। আমি এতিয়া ৰাসৰ মাজলৈকে আহি পাইছোঁ। কথা ক'বলৈ লাজ লাগি আছে। ফাৰ্ষ্ট ব্লগ হয়, ইমান মানুহৰ মাজত কথা ক'বলৈ মোৰ অলপ লাজ লাগিছে। তাৰপাছত ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকক ব'টিং কৰিব পৰাকৈ ধুনীয়াকৈ এটা ৱাটাৰ পাৰ্কৰ নিচিনা কৰি দিয়া হৈছে। আৰু আমাৰ কাইৰাক সুধিছোঁ যে তাই যাবনে নাযায়, তাই ভয় পাইছে, একেবাৰে নেযায় আৰু। আমি এতিয়া মেলাৰ মাজত গৈ আছোঁ আৰু সেই চাব পাৰে আপোনালোকে মেলাত বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আহিছে। চ' এতিয়া আমি তাতে যাম আৰু তাতে ট্ৰাই কৰি চাম। লাহে লাহে আমি ভিতৰলৈ গৈ আছোঁ আৰু মানুহৰ সংখ্যাও বাঢ়ি আছে। আৰু আপোনালোকে চাব পাৰে এয়া হৈছে নাওখন আৰু সেইফালৰ আছে চুনামিত চাওক বহুত মানুহ উঠি আছে। নেজানো দেই কেনেদৰে এইবিলাকত উঠিব পাৰে, বহুত ডেঞ্জাৰাছ যেন লাগিছে। আৰু এয়া মোৰ ফেমিলি, আপোনালোকে চাব পাৰে চবেই ধুনীয়াকৈ চাই আছে ক'ত কেনেকৈ উঠিব পাৰি। আৰু মানুহ চাবলৈ ভাল লাগে, চ' সেইকাৰণে আমি চবেই এটা হাই দিছোঁ। আৰু আমাৰ ভিনদেউ কোনোবা ফালে চাই আছে নেজানো। আৰু এয়া কাইৰাই প্ৰথমতে উঠি লৈছে। লাহে লাহে আমি যাম। উই আৰ ডিচাইডিং যে কোনটোত উঠিম, কাৰণ ইয়াত বহুত বেছি মানে বহুত বেছি আছে। আমি ডিচাইড কৰিব পৰা নাই কোনটোত উঠিম ন। বিভিন্ন ধৰণৰ কোনটোত উঠিম? আম্মা কৰি উঠা
ভিন্দা কিহৰ থম কিহৰ থম এমৰা না কিহৰ থম ওঠো নটো কত উঠোৱে বাবা বেটাৰ লাল চাবলে তাই খাম আৰু তৰা উঠলে তা কথা কিন্তু না কি কথা হল কি মানে ওয়েট মিলে কিনে উঠা লাগিব মানে গম পাইছা না এক সাইডে কিন্তু উল্টা হয় আর তার পাছত চুনটো ভালে পড়ব হে মানটো বাগান উঠান নেই রাস্তা ব্রেক ডান্স ঠিক আছে সব ওয়েটৰ লগ কথা নাই সেই ইয়াতে বহুত কিটা ডেঞ্জারাস আছে যেনেকুৱা এখন ডেঞ্জারাস আৰু ইফালে এটা আছে সুনামি বুলি সেইটো এটা ডেঞ্জারাস তো ডেঞ্জারাস কিটা বাদ দি পেলাই যিকেইটা আছে আমি প্ৰায় উঠিবলৈ চেষ্টা কৰিম গতিকে আমি ফাৰ্ষ্ট ট্ৰাই কৰিম তৰাৰ পৰা এয়াৰ টিকেট আমি কাটি লৈছোঁ টিকেটৰ প্ৰাইচ হৈছে 100 rupees পাৰ পাৰ্চন আৰু আমি 4টা টিকেট কাটিছোঁ 4জন মানুহ উঠিম গতিকে এতিয়া আমাৰ লগত একেলগে তৰালৈ উঠিবলৈ ৰেডি হওক আমি দৰে গৈছোঁ টিকেট চেক হৈ গৈছে আৰু এয়া আপোনালোকে চাব পাৰে তৰা ইয়াৰ পৰা এবাৰ মোৰ কেমেৰাৰ নজৰেৰে এবাৰ মেলাখন চাই লওক কিমান ধুনীয়া লাগিছে নহয়নে সো এতিয়া আমি ট্ৰাই কৰিবলৈ গৈ আছোঁ তৰা अम्मा ये रिएक्शन नहीं चाहिए था हम लोगों को এটা কথা কৈ থৈ দিওঁ আপোনালোকক যেতিয়া এনেকুৱা ধৰণৰ কিছুমান বস্তু উঠিব আপোনালোকে চুলি সদায় টাই কৰিব নহ'লে ইট কেন বি ডেঞ্জাৰাছ চ' আপোনালোকে যিমান পাৰে মোৰ কাৰণে ডেঞ্জাৰাছ হ'ব আমাৰ কি কাৰণত বা ডেঞ্জাৰাছ ৱেট হাই কৈ দা হাই নান্টি হাই ভিডিও অনর্গল চলি দেখবো Live telecast hobo. Are you ready? আৰু এই ফুটেজটো বাহিৰৰ পৰা কৰি থকা হৈছে মোৰ বাই বনাইছিলে আৰু আপোনালোকে চাব পাৰে কেনেকুৱা ডেঞ্জাৰাছ এনেদৰে এটা সাইড উঠাই পেলাই নেকি ঘূৰাই থাকে আৰু মোৰ এনেকুৱা লাগিছে আমাৰ বাৰত বেছি জোৰকে ঘূৰাইছিলে নেকি কাৰণ আগতে মই তৰা উঠিছোঁ কিন্তু এনেকুৱা ডেঞ্জাৰাছ আজি নিচিনা নাই লগা কেতিয়াও ট্ৰাই কৰিব ওলাইছোঁ ব্ৰেক ডেন্স ট্ৰাই কৰিম কেনেকুৱা এইটো হৈছে ভিন্দৰ আগৰ মুহূৰ্ত আম্মা গোটেইকেইটাৰে বিফৰ এবাৰ আমি গৈ আছোঁ ব্ৰেক ডেন্সত উঠিবলৈ আমাৰ এইফালেতো ব্ৰেক ডেন্স বুলি কয় আপোনালোকৰ এইফালেনো কিনো কয় কমেণ্ট কৰি জনাব এয়া আমি গৈ আছোঁ ব্ৰেক ডেন্সত উঠিবলৈ চ' গেট ছেট ৰেডি ব্ৰেক ডেন্স আমিতো ব্ৰেক ডেন্স বুলিয়ে কওঁ এবাৰ এইটো ট্ৰাই কৰিম আৰু এক্সাইটেড চ' আফটাৰ যেতিয়া আমাক ইয়াৰ পৰা নমাই দিব তাৰ পাছত আমাৰ ৰিয়েকশ্যনটো চাব চ' তোমাৰ ৰিয়েকশ্যনটো জানিব বিচাৰিছোঁ লাষ্ট তৰা ৰিয়েকশ্যন কেনেকুৱা
তুমি যেতিয়া মানে এনকে আছিলা মই অলৰেডি শেষ इसका तो गेम खत्म হা আৰু ক'ত উঠা তুমি আৰু কেতিয়াবা ভাবি চাইছেনে যে এই মেলাবিলাক ইমান পপুলাৰ কি কাৰণত? কাৰণ এই মেলাবিলাকত যেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ নতুন নতুন বস্তু ট্ৰাই কৰে তেতিয়া আপোনালোকে কিছু সময়ৰ কাৰণে আপোনাৰ দৈনন্দিন জীৱনত যিবিলাক মানে দুশ্চিন্তাবিলাক আছে, বিভিন্ন ধৰণৰ কামৰ প্ৰেছাৰ কিবা সেইবিলাক সকলোবিলাক পাহৰি যায় আৰু যিয়ে আপোনালোকৰ মনত এটি ভাল লগা অনুভৱ দিয়ে। আৰু যিটো কাম আজি মই কৰি আছোঁ, কাৰণ আজি আমি সকলোৰে বিফ'ৰ এণ্ড আফটাৰ মানে ৰিয়েকশ্যন ল'ব ওলাই আছোঁ। কাৰণ চবৰে কাৰণে এক্সপিৰিয়েঞ্চটো ঠিক নহ'বও পাৰে, যেনেকুৱা মোৰ কাৰণে বা বেলেগৰ কাৰণে এক্সপিৰিয়েঞ্চ বেলেগ বেলেগ হ'ব পাৰে। কিন্তু মই কি কৰিছোঁ যে সকলোৰে এক্সপিৰিয়েঞ্চটো মানে এই বেয়াই হওক ভালেই হওক এক্সপিৰিয়েঞ্চটো মই ৰেকৰ্ড কৰি ৰাখিম আৰু পিছত এইবিলাকে মনত ভাল লগাব আৰু মেমৰি হিচাপত থাকি যাব। চ' ৰেডি। চ' এই ভিডিঅ'টো মই চলি থকাৰ টাইমত লৈছিলোঁ। চাব পাৰে আপোনালোকে কেনেকুৱা ডেঞ্জাৰাছ হয়। আৰু উঠবা না উঠিম বোলে উঠিম আমাৰ চুকলি কেনে পিণ্ড বৰ্তমান খুবেই বেয়া অৱস্থা চবৰে আফটাৰ অল দিছ থিংছ। কেনেকুৱা মজা আমাৰতো ভাল লাগছে, আমাৰ বহুত ভাল লাগছে। আমি যোনটো উঠিছিলোঁ এইটো বহুত ঘূৰাইছে না, বঢ়িয়া ভাল লাগছে আমাৰ। এইটো অলপ মনটো কমে যে মই ৱেইটটো কৰিব নালাগে কিন্তু তৰা ইটছ ভেৰি ডেঞ্জাৰাছ। যোনজনৰ ফালে ঘূৰোৱা মানে যোনজনৰ ফালে মানুহজন হালি যায় সেইফালেতো অৱস্থা চেছ। আৰু সিফালে যদি কোনোবা সেই মানে উইক মানুহ বহে সেই উৰে চ' এতিয়া আমি আহিছোঁ খোৱাৰ ফালে আৰু আমি আহিয়েই মধুৰিআমৰ চাট খাম। মধুৰিআমৰ চাট মই বহুত বেছি ভাল পাওঁ। চ' এয়া হৈছে মধুৰিআমৰ চাটনি। চ' এইটো মোৰ চবতকৈ ফেভৰেট হয়। যিকোনো মেলাত গ'লে মই এইটো বিচাৰি ফুৰোঁ যাতে এইটো পাওঁ। ইটছ এ ভেৰি হেল্ডি অপশ্যন। হেল্ডি নহয় আৰু ভাল লাগে খাই। মই মধুৰিআম বহুত বেছি ভাল পাওঁ, চ' সেইকাৰণে মধুৰিআমৰ চাটনি। এইটো যে আমাৰ ফাৰ্ষ্ট আমি খাইছোঁ বৰ্তমান। আৰু আমাৰ নেক্সট অপশ্যন হৈছে কেঁচা বুটৰ চানা। আৰু আপোনালোকে কোনে কোনে এইবিলাক খাই ভাল পায় আমাক কমেণ্টত জনাব। গতিকে এয়া আমি ষ্টাৰ্ট কৰিছোঁ ছেকেণ্ড অপশ্যন। নেক্সট মই ট্ৰাই কৰিছোঁ এইটো ৰীল বনাবলৈ। 50 টকাত মানে বনাই দিয়ে এবাৰ, তাৰপিছত ট্ৰাই কৰিলোঁ এবাৰ আৰু। इधर आइए, अंदर आके देखिए, छाट के ले जाइए। हमसे अच्छा और हमसे सस्ता कोई नहीं देगा। पूरे शहर की गारंटी मिलेगी आपको। हर माल मिलेगा यहाँ पर, गरम माल मिलेगा। आ जाइए। सेल आइए, इधर आइए। गरम माल की सेल लगा दी है 100 रुपये, 250 रुपये, 350 रुपये में। यहाँ आइए, कोट ब्लेजर इधर मिलेगा 2000 वाला केवल 350 रुपये का। आइए, टॉप मिलेंगे 100 रुपये के। आईने, ग्लोवर, टी शर्ट, पजामे, टोटल ग्राम माल मिलेगा। अंदर आकर देखिए। आइए, इधर आइए। आप लोगों के शहर में धूम मचाने के लिए सेल लगा दी हम लोगों ने। गरम माल में आइए। यहाँ लुधियाना वालों की फेमस गरम माल की सेल 100 रुपये, 250 रुपये, 350 रुपये। इधर आइए, अंदर आके देखिए, छाट के ले जाइए। हमसे अच्छा और हमसे सस्ता कोई नहीं देगा। पूरे शहर की गारंटी मिलेगी आपको। हर माल मिलेगा यहाँ पर, गरम माल मिलेगा। आ जाइए। सेल आइए, इधर आइए। गरम माल की सेल लगा दी है 100 रुपये, 250 रुपये, 350 रुपये में। यहाँ आइए, कोट ब्लेजर इधर मिलेगा 2000 वाला केवल 350 रुपये का। आइए, टॉप मिलेंगे 100 रुपये के। आईने, ग्लोवर, टी शर्ट वालों की फेमस गरम माल की सेल 100 रुपये, 250 रुपये, 350 रुपये। इधर आइए, अंदर आके देखिए, छाट के ले जाइए। हमसे अच्छा और हमसे सस्ता कोई नहीं देगा।
नालबारी रास में। हम लोग दिल्ली से आए हैं, दिल्ली से। यहाँ आई शेडो, हाईलाइटर, मस्कारा, कॉन्सिलर, बीबी क्रीम, बॉडी स्प्रे, रूम स्प्रे, सैंड का बोतल सब 50 में मिलेगा आपको। ये ऑफर केवल 5 दिन के लिए है, ओनली बीना बाजार फंड पे, ठीक है। এবাৰ আমি গৈ আছোঁ হৰি মন্দিৰৰ ফালে আৰু আমি এতিয়া আছোঁ ফ্লাইঅভাৰখনত, হৰি মন্দিৰৰ ফ্লাইঅভাৰখনত। আৰু ফ্লাইঅভাৰখন বহুত ধুনীয়াকৈ সজোৱা হৈছিলে। গোটেই ফ্লাইঅভাৰখনত গাড়ীৰ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিলে। চ' সেইকাৰণে মানুহবিলাকে খোজকাঢ়ি যাবলৈ সুবিধা হৈছিলে আৰু বিভিন্ন ধৰণৰ লাইটিং দিয়াৰ কাৰণে এইখিনি জেগা বহুত বেছি ধুনীয়া লগা হৈছিলে চাবলৈ। আপোনালোকে চাব পাৰে লাইটিঙৰ কাৰণে আপুনি দিন নে ৰাতি নে ধৰিবই নোৱাৰি একেবাৰে। তেতিয়া ৰাতি বহুত বেছি হৈ গৈছিলে, কিন্তু আমি একেবাৰে গমেই পোৱা নাছিলোঁ যে কিমান ৰাতি হৈছে। এয়া হৰি মন্দিৰৰ ভিতৰৰ অংশ, মূল মঞ্চখন। মঞ্চত এয়া জীৱন্ত ৰাসৰ কলাকুশলীসকল আৰু লগতে আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি সজাই থৈ দিয়া আছে। ধুনীয়া লাগিছে ৰাতি পোহৰত। আৰু আমাৰ দুকুৰ কাৰণে এখন গাড়ী চাই আছে পেহীয়েকহঁতে, আৰু এয়া মই জিলাপি খাই আছোঁ। কথা হ'ল মেলাত আহিছোঁ আৰু জিলাপি নাখাম। Impossible. Nakon dari suri samin nakam. Impossible. Next food. So at last আমি যাব ওলালো। বাই বাই। So at last যাব ওলালো আমি। টমটম ল'ব লগা হ'ল, বহুত দূৰলৈকে গৈ পাইছিলোঁ, তো টমটম ল'ব লগা হ'ল। গাড়ীলৈকে যাই আছোঁ। চ' আজিৰ কাৰণে বাই বাই। আজিৰ কাৰণে বাই বাই। লাষ্টত কি খোৱা নহ'ল ভিনদেউ? কি খোৱা নহ'ল? পাণটো খোৱা নহ'ল আমাৰ। এট লাষ্ট পাণটো খোৱা নহ'ল, বাকী কিবা কিবি খালোঁ। দেৰিও বহুত হ'ল। ঘিউ জিলাপি, ঘি জিলাপি বঢ়িয়া। ঘি জিলাপি বহুত ভাল। অৱশেষত ঘৰমুৱা হ'লোঁ। ব্লগটো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু আজিৰ কাৰণে বাই বাই, আৰু পুনৰ লগ পোৱাৰ আশাৰে বাই।